হেল্ল' বন্ধুসকল, পোনপ্ৰথমে আপোনালোকক মোৰ চেনেল দিব্যসমূহলৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, আপোনালোক সকলোৱে ঠিক ইতিমধ্যে গম পাইছে যে যোৱা 12 জুলাই তাৰিখে আমাৰ অসমৰ শিক্ষামন্ত্ৰী মহোদয়ে ঘোষণা কৰিছে যে আগষ্ট মাহৰ ভিতৰত আপোনালোকৰ দ্বিতীয় ফেজৰ বিজ্ঞাপন প্ৰকাশ পাব। বন্ধুসকল, আপোনালোক সকলোৱে ইতিমধ্যে গম পাইছে যে বিজ্ঞাপন প্ৰকাশ পাব, কিন্তু আচল কথা হৈছে কি বিজ্ঞাপন যে প্ৰকাশ পাব সেইটো SSA বিজ্ঞাপন হ'ব নে আমাৰ ডি বিজ্ঞাপন হ'ব। আৰু লগতে মোৰ কেইজনমান ফ্ৰেণ্ডে সুধিছিলে যে আমি CTET প্ৰাৰ্থী হয়, আমাক ইয়াত এপ্লাই কৰিব দিবনে। মই তেওঁলোকক এটা কথা কওঁ যে মই কৈছোঁ যে যিসকল CTET প্ৰাৰ্থী আছে তেওঁলোকক কৈছোঁ যে আপোনালোকে যদিহে SSA পোষ্ট ওলায় বা SSAৰ যদি বিজ্ঞাপন ওলায় তেন্তে আপোনালোকে এপ্লাই কৰিব পাৰিব, এইটো 100% চিয়'ৰ। কিন্তু ডি যদি পোষ্ট ওলায় বা ডি যদি বিজ্ঞাপন প্ৰকাশ পায় বা বিজ্ঞাপন যদি ওলায় তেন্তে আপোনালোকে কিন্তু এপ্লাই কৰিব নোৱাৰিব। লগতে আৰু কেইজনমান ফ্ৰেণ্ডে মোক সুধিছিলে যে হিন্দী পোষ্টবোৰ এবাৰ ওলাবনে। হয়, মই তেওঁলোকক এটা কথা কওঁ যে যদিহে আমাৰ ৰেগুলাৰ বা ডি যদি পোষ্ট ওলায় তেন্তে আপোনালোকৰ হিন্দী পোষ্টটো এবাৰ ওলাব, কিন্তু যদিহে SSA পোষ্ট ওলায় তেতিয়া কিন্তু সেইটো মই ক'ব নোৱাৰিম হিন্দী ওলাব নে নোলাব। কিন্তু মই ভাবোঁ SSA পোষ্ট ওলালে আপোনালোকৰ হিন্দী পোষ্ট কিন্তু ওলাব নালাগে, কিন্তু যদিহে সঁচাকৈ ডি যদি পোষ্ট ওলায় প্ৰথম তেন্তে আপোনালোকে 100% আপোনালোকৰ হিন্দী পোষ্ট যে ওলাব যে চিয়'ৰ, মানে ৰেহাই নাই। বাৰু যি কি নহওক বন্ধুসকল, আপোনালোকে ইতিমধ্যেই গম পাইছে যে যোৱা 11 জুলাই তাৰিখে আমাৰ শিক্ষামন্ত্ৰীয়ে সদৌ অসম প্ৰাথমিক টেট শিক্ষকসকলৰ লগত কথা পাতিছিলে, আৰু সেই কথা পতাৰ পিছদিনাখন অৰ্থাৎ 12 জুলাই তাৰিখে আপোনালোকৰ এই দ্বিতীয় ফেজৰ যি এডভাৰটাইজমেণ্ট তাৰ বিষয়ে এনাউন্স কৰিছে। ইয়াৰ পৰা এইটো কথাই অনুমান কৰিব পাৰি যে সেইদিনাখন যি আলোচনা হৈছিলে সেই আলোচনাত যি ভেকেণ্ট পোষ্ট আছিলে তাৰ বিষয়েও আলোচনা হৈছিলে। আৰু ইয়াক লৈ মই এটা ভিডিঅ' দিছিলোঁ আপোনালোকক, কিন্তু এজনে মোক বেয়া কমেণ্ট দিছিলে যে তেওঁ কৈছিলে যে নাই এইটো বোলে কিহৰ কি কয় ৰিক্ৰুটমেণ্টৰ নিউজ হ'ল। মইতো একো ৰিপ্লাই দিয়া নাই, কিন্তু এতিয়া সেইটোৱে প্ৰমাণ দিছে যে সঁচাকৈ সেইদিনাখনো আপোনালোকৰ তাত যি আলোচনা কৰিছিলে সেই আলোচনাত ৰিক্ৰুটমেণ্টৰ বিষয়ে কিন্তু আলোচনা নিশ্চয় কৰিছিলে। ইয়াৰ মেইন প্ৰমাণ এইটোৱেই যে 11 তাৰিখে সদৌ অসম প্ৰাথমিক শিক্ষক সন্থাৰ লগত শিক্ষামন্ত্ৰীয়ে আলোচনাত বহিছিলে, আৰু 12 তাৰিখে আপোনালোকৰ যি ছেকেণ্ড ফেজ তাৰ বিষয়ে এনাউন্স কৰিছে। তাতকৈ আৰু বেলেগ প্ৰমাণ আমাক কিবা লাগে জানো? নাই, তাতকৈ আৰু বেলেগ একো প্ৰমাণৰ প্ৰয়োজন নাই। গতিকে এই সদৌ অসম প্ৰাথমিক শিক্ষক সন্থাৰ যি অৰিহণা তাক আমি কিন্তু নুই কৰিব কেতিয়াও নোৱাৰি। এতিয়া আহিছোঁ আমি SSAৰ বিজ্ঞাপন ওলাব নে ডি বিজ্ঞাপন ওলাব। হয় বন্ধুসকল, আপোনালোকৰ SSA আৰু ডি এই দুইটা বিজ্ঞাপনেই ওলাব, কিন্তু প্ৰথম আপোনালোকৰ ডি বিজ্ঞাপন ওলাব। ডি বিজ্ঞাপনৰ যি এপইণ্টমেণ্ট লেটাৰ প্ৰদান কৰাৰ পিছত বা এপইণ্টমেণ্ট দিয়াৰ পিছত তাৰপিছতহে SSA ওলাব। এইটো মই মোৰ নিজৰ যি অভিজ্ঞতা, মই নিজৰ অভিজ্ঞতাৰ ফালৰ পৰা কৈছোঁ যে ডি এপইণ্টমেণ্ট দি হোৱাৰ পিছত আপোনালোকৰ SSAৰ বিজ্ঞাপন প্ৰকাশ পাব, আৰু সেইটো যদি সঁচাকৈ হয় তেন্তে আপোনালোকৰ বহুতেই কিন্তু এবাৰ চাকৰি পোৱাটো নিশ্চিত। বন্ধুসকল, যদিহে আপোনালোকে ভিডিঅ'টো আপোনালোকৰ উপযোগী বুলি ভাবে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু যিসকল বন্ধু বান্ধৱীয়ে আজি মোৰ ভিডিঅ' প্ৰথম চাইছে তেওঁলোকেও কৈছোঁ যে যদিহে আপোনালোকেও যদি মোৰ ভিডিঅ'টো আপোনালোকৰ উপযোগী বুলি ভাবিছে তেন্তে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ ইমানতে সমাপ্ত। জয় আই অসম।